পুনৰ সংঘটিত হৈছে বুকু কঁপি উঠা হৃদয় বিদাৰক ঘটনা। নিজৰ ১৭ বছৰীয়া জন্মদিন উদযাপন কৰাৰ মাত্ৰ দুদিনৰ পিছতে ভয়ংকৰ পথ দুৰ্ঘটনাই অকালতে প্ৰাণ কাঢ়ি লৈ গ'ল এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ। চাইকেল চলাই কলেজলৈ গৈ থকাৰ সময়তে তীব্ৰবেগী ট্ৰেক্টৰৰ টেইলাৰৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি লয় পায়েল নামৰ দ্বাদশ শ্ৰেণীৰ চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰীগৰাকীয়ে। জানিব পৰা মতে দুহাৰ নিবাসী পায়েল বিগত কেইবামাহৰ পৰা কৰ্ণালত থকা তেওঁৰ পেহীয়েকৰ ঘৰত থাকিয়েই অধ্যয়ন কৰি আছিল। কিন্তু দুদিন পূৰ্বে তেওঁ পেহাক আৰু পেহীয়েক বিয়া খাবলৈ যোৱাত তেওঁ নিজৰ জন্মদিন উপলক্ষে পায়েল পুনৰ দুহালৈ যায়। তাত অতি ধুমধামেৰে জন্মদিন উদযাপন কৰে পায়েলে। বিগত দুদিন ছাত্ৰীগৰাকীয়ে চাইকেল লৈ দুহাৰ পৰা কৰ্ণালৰ কলেজলৈ অহা যোৱা কৰি আছিল। যোৱা শনিবাৰেও ছাত্ৰীগৰাকীয়ে চাইকেল লৈ পুৱা ওলাই আহে কৰ্ণালৰ কলেজলৈ বুলি। কিন্তু পুৱা প্ৰায় 7:30 মান বজাত পায়েল কলেজলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেক্টৰে ছাত্ৰীগৰাকীক মহতিয়াই নিয়ে। ইফালে এই ঘটনা সংঘটিত কৰিয়েই ট্ৰেক্টৰখন এৰি পলায়ন কৰে চালকজনে। পৰৱৰ্তী সময়ত উপস্থিত আন লোকে ছাত্ৰীগৰাকীক হস্পিতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে পায়েলে ভুল দিশেৰে চাইকেল চলাই গৈ থকাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছিল হাৰিয়ানাৰ কৰ্ণালত। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো, মৃত ছাত্ৰীগৰাকীৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে। ভিডিঅ'টো ইমানেই আছিলে। যদিহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।